নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আৰু আজি মই আহিছোঁ মই নতুনকৈ খনা যিটো পুখুৰী পানী যথেষ্ট কমি গ'ল। প্ৰথমবাৰ কাৰণে আজি সিঁচিম বুলি আহিছোঁ। পুখুৰীটো দুই এটা মাছে হৰা নিচিনাও দেখিছোঁ। দাদা আৰু মই পুখুৰীটো সিঁচিম আজি, তাক নতুনকৈ খনা পুখুৰী তাকে আজি সিঁচিম আৰু পানী বৰ বিশেষ নাই দেখিছে সিঁচো। তাকে চাই থাকক শেষলৈকে, ৰিজাল্ট কি ওলাই, মাছ পাম নে নেপাম চাই থাকক ভিডিঅ'টো শেষলৈকে চাব। এয়া দাদাই পানী সিঁচা আৰম্ভ কৰি দিলে। পুৰা বেছি পানী নাই, পটককৈ হ'ব। দৰ্শক আমাৰ উপস্থিত আছে দাদা। এয়া প্ৰায় সিঁচি শেষ হওঁ বেছি পানী নাই, আপোনালোকে দেখিছে পূৰা সিঁচি শেষ হ'ব হ'ল। মাছ কিন্তু এতিয়ালৈকে হৰা নাই। কি হয় ঢকুৱাখিনি দাঙিলেহে গম পোৱা যাব কি হয়। এইটো প্ৰথম চেঙেলী মাছ এটা ধৰিবলৈ সক্ষম হৈছে। চেঙেলী মাছ এটা, এইটো এটা চেঙেলী, দুটা চেঙেলী মাছ দেখিছোঁ, আৰু কি মাছ ওলাই এডোখৰত এটা গাঁত কৰি দিছিলোঁ মই পুখুৰীটোত। গাঁতটোতে যদি আছে আৰু একেবাৰে খালী নাই হোৱা। প্ৰথম বহনি ক'ত গ'ল? এইটো ধৰ, এইটো কাৱৈ এজনী পালোঁ। কাৱৈ এজনী কাৱৈ মাছ। আৰু কি আছে? সেইটো কি? চেঙেলী এটা পোৱা হ'ল আকৌ। গাঁতটো ডাঙৰ, হেপিয়াই ধৰিব লাগিব। পানীকণ মাৰিলে হাৰিছে। সেইটো ডাঙৰ মাগুৰ। প্ৰথম বহনি হোৱা লৈছে। পুখুৰীত মই এটা গাঁত কৰি দিছিলোঁ, এইডোখৰতে আপোনালোকে দেখিছিলে। এতিয়া মাগুৰ পাই গ'লোঁ, চাই লওক আপোনালোকে। এই আছক দুটা বিশাল মাগুৰ, ডবল মাগুৰ ইয়াতে পালোঁ। এই দুটা ডাঙৰ মাগুৰ। আৰু আছে নেকি খুব সম্ভৱ, আৰু হয়তো থাকিব লাগে। কি পালি? চেঙেলী, কাৱৈ এজনী আছে ন? গাঁতটো কৰি দিলে সেইটো কাৰণে ভাল। ঢকুৱাকেইটা থাকিলে যে, আৰু ইয়াত থাকিবলৈ জেগা নাইকিয়া হ'ল নাই আৰু এতিয়া। এইটো কি? কাৱৈ এজনী পোৱা হ'ল। তেতিয়াহ'লে কাৱৈ কেইজনী পালোঁ? দুজনী। কাৱৈ দুজনী, মাগুৰ দুটা, চেঙেলী তিনিটা পালোঁ। কাৱৈ নধৰ নি? এইফালে কাৱৈ এজনী ওলালে। ক'ত গ'ল? হা, এইজনী কাৱৈ মাছ। একদম লাষ্ট চেঙেলী এটা পোৱা হ'ল। আৰু পুখুৰী সিঁচি ইতিমধ্যে শেষ হ'ল। আপোনালোকে দেখিলে এইটো গাঁততে মাছ পালোঁ আমি। মাগুৰ পালোঁ, এইকেইটা পালোঁ। কিন্তু মাগুৰ মাছ দুটা পালোঁ, মতা মাইকী দুইটা মাছ। আৰু হেৰি হৈ আছে, পোৱালি দিওঁ হৈ আছে। সেইকাৰণে ভাবিছোঁ আমাৰ ডাঙৰ পুখুৰীটো যিটো আছে ইয়াতে জীয়াই দিম। সদ্যহতে এইটো পুখুৰীত এতিয়ালৈকে মাছ জিৰোৱা নাই, আপোনালোকে গম পায় যদি আগৰ ভিডিঅ'কেইটা চাইছে। ইয়াতে মাগুৰ মাছ দুটা জীয়াই দিম বুলি ভাবিছোঁ। তাৰপিছতহে বাকীকেইটা মাছে এসাঁজ হ'ব আৰু। নতুন পুখুৰী যাত্ৰাটো হ'ল যেনে তেনে। এতিয়া জেং চেং দি থৈ যাওঁ ভাল। এতিয়া বন্ধুসকল আমি এই মাছ দুটা জীয়াই দিম, যিকেইটা মাগুৰ মাছ আমি পালোঁ। গাভিনী মাছ, এটা মতা এজনী মাইকী। এয়া প্ৰথম পুখুৰীত আজি যাত্ৰা এইটোৱে কৰিম বুলি ভাবিছোঁ। তাতে পোৱা মাছকেইটা, বাকীকেইটা মাছে এনেই এসাঁজ হ'বই। এই দুটা মাগুৰ মাছ চাওক,
গাভিনী হৈ আছে, একদম পোৱালি ঢেৰ আছে এজনী মাছ। যিহেতু গাভিনী মাছ খোৱাটো বনা আছে, এতিয়া যিহেতু গাভিনী মাছ খোৱাটো এতিয়া মনা, সেইকাৰণে আমি ইয়াতে জীয়াই দিম বুলি আহিছোঁ। পিছত পোৱালি ঢেৰ দিব, তেতিয়া আমি আকৌ ধৰি খাব পাৰিম, সেইটোৱে। ঠিক আছে, মেলি দাদাই মেলি দিব এতিয়া। প্ৰথম আজি এইটো পুখুৰীত আমাৰ মাছটো মেলিম। কৃষ্ণ, প্ৰথম এই দুটা মাছে জীয়াম, যিহেতু কাইলৈ মাছ আনিবলৈ যাম আমি। এই দুটা জীয়াই দিলোঁ অচি মানে। এয়া আমাৰ অপূৰ্বদা, তেওঁ জেচিবিখন দিয়ে আমি পুখুৰীটো খান্দিছিলোঁ। আজি তেওঁ অকণমান সাঁতুৰিছে। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আহি থকা ভৱিষ্যতৰ ভিডিঅ'বিলাক আপোনালোকে পটককৈ পায়। আৰু আজিলৈ ইমানে, সকলোকে বাই বাই, জয় আই অসম।